সংখ্যাৰ 4/5 অংশ সংখ্যাটোৰ 2/3 অংশতকৈ 6 বেছি। সংখ্যাটো কি? এটা সংখ্যা কি বুলি কৈছে? এটা সংখ্যাৰ 5 ভাগৰ 4 অংশ। এটা সংখ্যা আছে সংখ্যাটোৰ 5 ভাগৰ 4 অংশ সংখ্যাটোৰ 3 ভাগৰ 2 অংশতকৈ 6 কি হয়? বেছি হয়। সংখ্যাটো কি উলিয়াব দিছি? তো মই সংখ্যাটো কি ধৰি ল'ম? x ধৰি ল'ম। চাবা কিমান নম্বৰ এইটো? 2.2 ন? ধৰা হ'ল সংখ্যাটো কি ধৰি ল'ম মই? x। ধৰা হ'ল সংখ্যাটো কি? x। এতিয়া প্ৰশ্ন মতে চাবা। ঐ প্ৰশ্ন মতে কি কৈছে? চাও প্ৰশ্ন মতে কি কৈছে? সংখ্যাটোৰ কিমান অংশ ল'ব দিছে? সংখ্যাটোৰ xৰ কি বুলি কৈছে? সংখ্যাটোৰ কি বুলি কৈছে? 5 ভাগৰ 4। তো xৰ এক ভাগৰ কিমান হ'ব লাগিব? 5 ভাগৰ 4। xৰ 5 ভাগৰ 4 কেনেকৈ লিখে? x পূৰণ এনেকৈ লিখবি 5 ভাগৰ 4। তো xৰ 5 ভাগৰ 4 অংশটো কি বুলি কৈছে? সমান কি বুলি কৈছে? সংখ্যাটোৰ 3/2 অংশতকৈ। সংখ্যাটো কি আছিল? x আছিল। তো xৰ 3/2 হ'লে কেনেকৈ লিখিব লাগিব? 2/3 ন? x পূৰণ কি লিখিব লাগিব? 2/3। আৰু 2/3 অংশতকৈ কিমান বেছি বুলি কৈছে? 6। তো মই যোগ লিখি কেনে কি লিখিব লাগিব? বুজি পাইছা না? লাইনটো বুজি পোৱা নাই? লাইনটো বুজি পাইছা না? পোৱা নাই? কি কৈছে? xৰ মানে সংখ্যাটোৰ 5 ভাগৰ 4 অংশটো সংখ্যাটোৰ 3 ভাগৰ 2 অংশতকৈ কিমান বেছি? 6। সেইকাৰণে মই এনেকৈ লিখি দিছোঁ। বুজিছে? ভালকৈ চাই ল'বা। এইবিলাক যদি এটা লাইন যদি লিখিব পৰা নাই তেতিয়াহ'লে গোটেই গণিতটো ভুল হ'ব। গোটেই গণিতটো কৰিব নোৱাৰিবা তুমি। বুজিছা? এইটো মেইন লাইন প্ৰশ্নমতে যিটো আহে এটোৰ পৰা আহিব পাৰিবা x মানটো হ'ব। এখানি কৰিলে কিমান হ'ব? xৰ লগত 4 পূৰণ কৰিলে কিমান হয়? আৰু তলত কিমান হ'ব? xৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? আৰু তলত প্লাছ এইখিনি বাৰু এনেকৈ থাকিল। এইফালে লসাগু ওলাব লাগিব, এইফালে লসাগু ওলাব লাগিব। এই দুটা কি হৈছে? এটা ভগ্নাংশ। এর তলতো কি আছে? তলত 1 আছে। তো 3 আৰু 1 লসাগু কি হ'ব? 3 আৰু 1 লসাগু সাইডত লিখি ল'ব লাগিব এনেকৈ 3 আৰু 1। দুটাকে কি বাঢ়ি যায় নেকি? তো দুটা পূৰণ কৰি দিয়া 3 গুণ। তো লসাগু কি হ'ব? 3 দি 3 কেইবাৰ যায়? একবাৰ। সেই 1টো দি ওপৰখিনি পূৰণ কৰিব লাগে। 1ৰ লগত 2x পূৰণ কৰিলে কিমান হ'ব? 2x হয়। 1ৰ লগত 2x পূৰণ কৰিলে 2x হয়। যোগ 6ৰ তলত কি আছে? 1। 1 দি 3 কেইবাৰ যাব? কি যাব? 1 দি 3 3বাৰ। 3টো দি 6ক পূৰণ কৰ। 3 6 গুণ 12 নেকি? নহয়, যোগ কৰিব দিয়া নাই, পূৰণ। 3 6 গুণ কিমান? 3 6 গুণ 18। ঠিক আছে? তো 4x এখানে থাকিল ন? এটা চাবি 2x তোর 18 যোগ করব পারবি নাকি? নোৱাৰি। এটোর x আছে, এটোর x নাই, তো যোগ করব নোৱাৰা। ঠিক আছে? তো এইফালেও ভগ্নাংশ হয়েছে, এইফালেও কি হয়েছে? ভগ্নাংশ। তো তুমি কি করবা? এইফালৰ পৰা তলৰটো এইফালে লৈবি আৰু এইফালৰ পৰা তলৰটো সেইফালে লৈ যাম। এইফালৰ তলত কি আছে? 3 টো এইফালে লিখত আহিব। 4x তলৰ কি হ'ব? 3 তো কি হয়েছে? এতে কি হয়েছে? 3 তো তো এইফালে এলে কি হ'ব? তো 4x পূৰণ কি হ'ব? 3। আৰু এইফালে 5 তো এইফালে লইম নহয় মই। 5 তো এলে এইফালে পূৰণ হ'ব এটোৰ লগত 2x প্লাছ 18ৰ লগত। 4x আৰু 3 পূৰণ কৰিলে কিমান হ'ব? 4 3 গুণ 4 3 গুণ হেয়া 4 3 গুণ কিমান? 12 হয়। তো 12x সমান এইখিনি পূৰণ কৰা 5 2 গুণ 10 লগত আহিল x প্লাছ 5 18 গুণ পূৰণ কৰি চাবা কাষত 5 8 গুণ 40 4 5 গুণ 5 4 9 90 হ'ব। ঠিক আছে? x থাকাটো এইফালে লৈ আহ 12x। তো x তো এইফালে লিখি হ'ব -10x ইকুয়াল কিমান হ'ব? 90। 12টা x ওপরে 10টা x গেলে কেইটা x থাকবো? 2টা x সমান কিমান হল? 90। 2টা এইফালে লৈ যোৱা কি হ'ব? হৰণ। 2 দি 90 কেইবাৰ যায়? আধা কোটি 90 45। বুঝিছা?
তো সংখ্যাটো কি হ'ব 45 এতেকে সংখ্যাটো হ'ব 45 লিখা চাও প্ৰশ্নটো চাচোন ভালকৈ চাবি এনে এটা পৰিমেয় সংখ্যা উলিওৱা যাক 4/3 ৰে পূৰণ কৰি পোৱা পূৰণফলৰ পৰা 2/5 বিয়োগ কৰিলে 8/5 -8/5 8/15 পাবা এটা পৰিমেয় সংখ্যা আছে পৰিমেয় সংখ্যাটো কি দি পূৰণ কৰিব দিছি 4/3 ৰে পূৰণ কৰিব দিছি পূৰণ কৰি কেনে তাৰ পৰা কি কৰিব দিছি বিয়োগ কৰিব দিছি কি বিয়োগ কৰিব দিছি 2/5 প্ৰশ্নটো চাবি আৰিফ বুঝা 15 তো তারপর কি বিয়োগ কৰিব দিছি 2/5 বিয়োগ কৰিলে কি পাই বুলি কৈছি -8/15 পাই বুলি কৈছি তো হেতকে মই লিখিম সংখ্যাটো উলিয়াব দিছি ন তো সংখ্যাটো মই ধৰি লম কি ধৰিম ধৰা হল সংখ্যাটো x ঠিক আছে প্ৰশ্ন মতে তো কেনেকুৱা হ'ব সংখ্যাটো x আছে নহয় তো x ক পূৰণ কৰিব দিছি কি এদি পূৰণ কৰিব দিছি চাই লো ধৰা হল সংখ্যাটো x প্ৰশ্ন মতে x ক পূৰণ কৰিব দিছি কি এদি পূৰণ কৰছি 4/3 দি পূৰণ কৰছি আৰু তাৰ পৰা কি কৰছি বিয়োগ কৰছি কি বিয়োগ কৰছি 2/5 তেতিয়া ইকুৱেল টু কি পাই বুলি কৈছি -8/15 পাই বুলি কৈছি বুজি পাইছা না লাইনটো ধৰা হল সংখ্যাটো x সংখ্যাটোক 4/3 ৰে পূৰণ কৰি পোৱা পূৰণফলটোৰ পৰা 2/5 কি কৰবা দিছি বিয়োগ কৰবা দিছি তেতিয়া হলে বলে এখিনি পাই হেনেকে কৈছি ঠিক আছে তো সেই কাৰণ মই এনেকে লিখি দিছো x ৰ লগত পূৰণ কৰিছো 4/3 এখিনি পেৰে এবাৰ মাইনাস কৰি দিছো 2/5 তেতিয়া ইকুৱেল টু এখিনি পাই গৈছো মই হৈছে এখিনি মই সিম্পলিফাই কৰিম কেনেকে চাও x ৰ লগত এখিনি পূৰণ কৰিলে কি হ'ব কোৱাচোন 4x বাই কি হ'ব 3 মাইনাস কি হ'ব 2/5 ইকুৱেল টু ইফালে কি আছে 15 চাবা x থাকা কোনটো এততে x আছে কলাই এতটো নাই তো এত মই ফেল লৈ যাম কি কথা আছে এতে কি থাকিল 4x বাই সমান চিন আহিব তেতিয়া লইবাৰ এত ফেল লৈ যাম নহয় এফালে আগৰ পৰা কি আছে -8/15 আৰু -2/5 তো এফালে গলে কি হ'ব +2/5 4x/3 ইকুৱেল টু এফালে চাও তলত কি হল 15 আৰু তো 15 আৰু 5 লখাও কি হয় 15 আৰু 5 লখাও কি হয় ডাঙৰ কোনটো 15 তো সৰু কোনটো 5 দি 15 যায় না যায় তো যায় তো ডাঙৰটোই লখাগু হয় ঠিক আছে যদি সৰুটো দি ডাঙৰটোক যায় ডাঙৰটোই লখাগু মন থাকবো তো লখাও কি হ'ব 15 উপর কি হ'ব চাবা 15 দি 15 কিবাত যায় কে যাব 15 দি 15 কে যাব একবার অলপমান ভালকে ভাববি অনে নকাবি কথা 15 দি 15 কিবা যাব একবার যাব তো একে দি 8 পূরণ কৰিলে -8 হ'ব খালি হয় না -8 তাৰপিছত সেইফালে মাজত কি আছে এবাৰ প্লাস চিন আছে তলত কি আছে এবাৰ 3 নহয় তো 5 এদি 15 কেইবাৰ যাব তিনিবাৰ 3 দি পূৰণ কৰ 3 2 গুণ 6 তো 4x বাই কি হল 3 হল এইফালে মাইনাসৰ 8 আছে প্লাসৰ 6 আছে তো কিমান হ'ব নহয় বেলেগ বেলেগ চিন হলে কি কৰিব লাগে নহয় প্লাস ডাঙৰ পৰা সৰুটো বিয়োগ কৰি দি কিমান হ'ব 2 হ'ব কি হ'ল 2 হ'ব তো -2 হ'ব -2 বাই কিমান হ'ব 15 এফালৰ তলত কি আছে 3 এফালৰ তলত কি আছে 15 3 দি 15 কাটা যদি কাটবা পাৰা তুমি নাকে যায় না 3 দি 15 যায় না যায় যায় কাটিম না নাই নাকে পূৰণ কৰিম নাকাটো তেতিয়া হ'ব এইফালৰ পৰা তলতটো এফালে লৈ আহিম এইফালৰ পৰা তলতটো মই সেইফালে লৈ যাম তো এইফালৰ তলতটো আহিল 15 তো এইফালে আহিল কাৰ লগত পূৰণ হ'ব 4x ৰ লগত আৰু এইফালে -2 ৰ লগত কি পূৰণ হ'ব 3 15 4 গুণ কিমান হয় 15 4 গুণ 60 বঢ়িয়া 15 4 গুণ 60x ইকুৱেল টু এইফালে কিমান হ'ব 2 3 গুণ -6
60 তো এফালে লৈ যাওঁ 60 তো কি হৈছে এতে পূৰণ হৈ আছে এফালে আহিলে তো -6 বাই কি হ'ব 60 6 দি 60 যায় কেইবাৰ তো -1 বাই কি হ'ব তলত ওপৰত একো নাথাকে মানে কি থাকিব 1 6 10 গুণ 60 এইকাৰণ তলত কি থাকিব 10 থাকিব এটাকে সংখ্যাটো হ'ল কি হ'ব নহয় -1 বাই 10 ঠিক লিখি অতটো যাও এনে এটা ভগ্নাংশ উলিওৱা য'ত হৰ লবতকৈ 4 বেছি হয় ভগ্নাংশ এটাৰ হৰ কি কয় ভগ্নাংশ কেনেকুৱা ওপৰত এটা থাকে তলত এটা থাকে তো হৰ কোনটো কয় নকয় তলৰটো লব কয় ওপৰতটো তো কি কৈছে হৰটো লবতকৈ মানে তলৰটো ওপৰতকৈ কি বুলি কৈছে 4 বেছি ওপৰতকৈ তলতটো 4 বেছি যদিহে লবৰ লগত মানে ওপৰতৰ লগত কি যোগ কৰিব দিছি 6 যোগ কৰিব দিছি ওপৰতৰ লগত 6 যোগ কৰিব দিছি আৰু হৰৰ পৰা মানে তলৰ পৰা 6 কি কৰিব দিছি বিয়োগ কৰিব দিছি তেতিয়া কি হয় বুলি কৈছি 11/3 হয় ঠিক আছে হেতু হল প্ৰশ্ন মতেটো প্ৰথমতে মই কোনটো ধৰি লম ওপৰটো ধৰিম না তলৰটো ধৰিম তাতে কি কৈছি হৰটো লবতকৈ 4 বেছি তলৰটো ওপৰতকৈ 4 তো আগে মই কোনটো গম পাব লাগিব ওপৰতটো গম পাব লাগিব না তলত অলপমান ভালকে ভাব কোনে নকবি এবাৰ ডাইৰেক্ট কৈ আছা কিমান নম্বৰ 18 না 18 চাও ধৰা হ'ল তোমাক কি কৈছি ধৰ ওপৰত আছে তলত এটা আছে হয় না তোমাক কৈছি যে এত হৰটো ওপৰতকৈ কি বুলি কৈছি 4 বেছি তো আগতে মই এত গম পাব লাগিব এতৰ লগত 4 যোগ কৰি দিলে তো হ'ব এততকৈ 4 বেছি তো নহয় তো এত ডাইৰেক্ট তুমি কেনে গম পাবি এতৰকৈ 4 বেছি তো এত গম পালে গম পাম যে এত যদি 2 হয় 2তকৈ 4 বেছি কিমান 2তকৈ 4 বেছি হলি কিমান তো তেতিয়া গম পাম মই এত 6 তো আগতে তো গম পাব লাগিব ওপৰতটো নহয় তো সেইকাৰণে মই কোনটো ধৰব লাগিব আগতে ওপৰতটো ধৰব লাগিব ওপৰতটো কি বুলি কয় লব ধৰা হ'ল লব সমান কিমান x হৰটো কি ধৰিম তেতিয়া হলে ওপৰততকৈ তলতটো কি বেছি হৰটো 4x হলে 4 গুণ হৈ যাব প্লাস হ'ব x plus 4 ঠিক আছে তো প্ৰশ্ন মতে কি বুলি কৈছি তোমাক প্ৰশ্ন মতে কি কৈছি এত কি হ'ব চাবিচোন লবটো x জি নহয় তো ওপৰত থাকব x তো হৰটো কি হৈছে x plus 4 তো তলত কি লিখব x plus 4 এবাৰ কন্ডিশন চাও লবটো কি করবা দিছি 6 লবটো প্রশ্নটো চাই কেনে কবি আমি লবটোৰ হৰটো গম পালো নাই পালো লবটো হৈছে x হৰটো কি হৈছে x plus 4 তো লবটো কি করবা দিছি এবাৰ 6 যোগ করবা দিছি 6 যোগ কৰি দিম এতে মই আৰু হৰটোৰ পৰা কি করবা দিছি 6 বিয়োগ করবা দিছি তলৰ পৰা কি কৰিম 6 বিয়োগ কৰিম তেতিয়া ইকুয়াল টু কি হয় বুলি কৈছি 11/3 চাবা দেই ভালকে ধৰা হ'ল লব কি ধৰছো মই হৰটো ওপৰতকৈ 4 বেছি বুলি কৈছি সেই কাৰণে মই হৰটো কি লিখছো এততকৈ 4 বেছি x plus 4 লবটোৰ হৰটো গম পালো তেতিয়া হলি মই পালো না নাই তো লবটো থাকে ওপৰত সেই কাৰণে মই ওপৰত লিখছো x তো হৰটো থাকে ক'ত তলত সেই কাৰণে মই x plus 4 টো ক'ত লিখছো তলত এতিয়া তাতে কৈছে যে লবটোত 6 বেছি ক'ত দি সেই কাৰণে মই যোগ 6 লিখছো আৰু হৰতৰ পৰা 6 কমি দি সেই কাৰণে মই হৰতৰ পৰা 6 কি ক'ত দিছো বিয়োগ ক'ত দিছো তেতিয়া হলে কিমান হয় মই কৈ আছে সেই কাৰণে মই সমান চিন দি কেনে তো লিখি দিছো এত হয় বুলি কৈছি হয় না বুজি আছে এত লাইন তো সিম্পলিফাই কৰিম ওপৰত কি আছে x plus 4 তলত কি আছে x plus 4 minus 6 তো plus 4 minus 6 হলে কিমান হ'ব x তো এনেকৈ থাকিল যোগৰ 4 বিয়োগৰ 6 কিমান হ'ব 4 বিয়োগ 6 কিমান হয় -2 -2
6 উপরে 4 গেলে কিমান হ'ব হ্যাঁ 6 ঠিক আছে তো তলত কি হল x - 2 এফালে কি হ'ব 11/3 x এর উপর 6 যোগ করব পারি নাকি x এর উপর 2 বিয়োগ করব পারি নাকি তো কি করদিম মই বজ্র পূরণ ক্রস মাল্টিপ্লিকেশন 3 তো এফালে লইম আর x - 2 তো এফালে লই যাম 3 তো এফালে লিখি হ'ব 3x প্লাস কি থাকিল 6 সমান এফালে 11 তো লগত কোনটো পূরণ হ'ব এখানে x - 2 পূরণ করিম 3x গুণ 3x প্লাস 300 গুণ 300 গুণ সমান 11x গুণ মাইনাস 11 2 গুণ 22 বুঝি পাইছা তিনিটোৰ লগত এত পূৰণ কৰিব লাগিব তিনিটোৰ লগত এত পূৰণ কৰিব লাগিব হয় না এটা x থাকাটো এফালে লৈ যাও এফালৰ পৰা x নাথাকাটো এফালে লৈ যাও এফালে কোনটো x নাই এফালে লৈ যাম আৰু এফালৰ পৰা কোনটো লৈ আহিম 11x তো এফালে কি থাকিব তেলে 3x তো থাকিল হয় না আৰু 11x তো কি আছে তে গো প্লাস আছে এফালে লিখি হ'ব -11x সমান এফালে কি থাকি আগৰ পৰা -22 আৰু এফালৰ পৰা কোনটো গৈছে এফালে প্লাস হৈছে এফালে গলি -3x বিয়োগ 11x কেইটা হয় এই তো রুকসা নাই দে হ'ব দিয়া একো নাই ঠিক আছে তো আজটো এফালে গেলে কি হ'ব হরণ মই ভাবি নাছিলো বেশি চাবা তো x গেলে কি হ'ব 38 কেইবাৰ যায় 38 5 বার তো x মানে 5 তো লবটো মই পাই গেলো হয় না এটাকে লবটো কি হল 5 হরটো কি হ'ব দিয়া হলি কি হ'ব 5 plus 4 4 বেশি বলি কৈছিল 9 এটাকে সংখ্যাটো কি হ'ব 5/9 বঢ়িয়া সংখ্যাটো লবটো কোন পাইছা 5 পাইছা না নাই তো 5 বাই হরটো কোন পাইছা 9 ইয়াতে হে স্যার লিখো